নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসম এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, অলপ অসুবিধাৰ কাৰণে। তো আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যাব শেষলৈ। আৰু মই এতিয়া যাম গা ধুবলৈ। গা ধুই উঠি ক'ত যাম, কি কৰিম আপোনালোকক দেখুৱাম। আৰু এতিয়া মই গা ধুই আহিলোঁ, তো এতিয়া কাপোৰ পিন্ধিম আৰু যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো। ফাইনেলি এতিয়া মই ওলোৱা আৰম্ভ কৰিছোঁ। এয়া মোক ৰিজু বয়ে অলপ মেকআপ কৰাই দিছে, যিহেতুকে মই ইমান মেকআপ কৰিব নাজানো। এতিয়া মোৰ ফাইনেলি ওলোৱা হৈ গ'ল। মই যাম এতিয়া এটা ঠাইলৈ। মোৰ লুকছটো বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু ফাইনেলি মই এনেকৈ যাবলৈ ওলাইছোঁ। ড্ৰেছটো দেখি চাগে গম পাইছে আপোনালোকে মই ক'লৈ যাম। বলকচোন বাৰু মোৰ লগত, আপোনালোকেও ক'লৈ যাওঁ, যাই থাকক। আৰু মই এনেকৈ আহিছোঁ এখন বিয়ালৈ। বিয়া নহয় বাৰু, জোৰোণলৈ। লাইটিংটো বাৰু ধুনীয়া লাগিছে, গোটেইখিনি ভালে লাগিছে। আৰু এনেকৈ আহিয়ে অলপ বহিছোঁ খাবলৈ। এতিয়া অলপ দৈ চিৰা খাই লৈছোঁ। অহাৰ লগে লগে বাৰু অলপ দৈ চিৰা খাই ল'বলৈ দিছে, তো খালোঁ। আৰু তাৰপিছত এনেকৈ কইনাজনীৰ ওচৰত অলপ আহি বহিছোঁ আৰু কইনাজনীৰ মনৰ ফিলিংছ জানিব চেষ্টা কৰিছোঁ। কেনেকুৱা লাগি আছে, বিয়া হ'ব গৈ আছে যিহেতুকে। তাৰপিছত আকৌ দিলে ভাত খাবলৈ। এতিয়া ভাত খাম। ভাত খাই উঠি আপোনালোকক দেখুৱাম কি হয়। আৰু এতিয়া হৈ গ'ল জোৰোণৰ সময়। এতিয়া জোৰোণ পিন্ধাব। দেখি কেনে ভালো লাগিছে, মনটো বেয়াও লাগিছে, যিহেতুকে আমাৰো এটা সময় আহিব এনেকুৱা। তো দুখ লাগিছে অলপ। মানুহবিলাক চাওকচোন কিমান হৈছে, বহুত মানুহ হৈছে। আৰু এনেকৈ তাৰ পৰা মই বিদায় ল'লোঁ, যিহেতুকে কালি বিয়া আকৌ আহিবই লাগিব। তো তাৰ পৰা এতিয়া বিদায় লৈছোঁ মই। যোৱাকালিতো বাৰু গ'ল, আজি যিহেতুকে বিয়া। এতিয়া অলপ মেকআপ কৰিছোঁ। মুস্কানে মোক মেকআপ কৰি দি আছে। চাওকচোন বাৰু কেনেকুৱা লাগিছে মোৰ ফাইনেলি লুকটো। আপোনালোকে জনাবচোন আজি মোক কেনেকুৱা লাগিছে। এয়া চাওক, মই এতিয়া যাম বিয়ালৈ। তো এতিয়া ওলাইছোঁ যাবলৈ। এতিয়া গৈ থাকোঁ, বিয়াত গৈ চাওঁ। প্ৰেজেণ্টটো লৈছোঁ বাৰু, যিহেতুকে বিয়া খাবলৈ যাম। তো বিয়া আহি পালোঁ। আৰু কইনা ডাঙৰ বায়েক মানে আমাৰ বৌক লগ পাইছোঁ। ভিডিঅ' কৰিলোঁ অলপ। এয়া চাওক, কইনা ইয়াতে বহিছে। কেনেকুৱা লাগিছে বাৰু। এয়া হৈছে ৰভাখন। ৰভাখন আপোনালোকক দেখুৱাইছোঁ কইনাজনীৰ সৈতে। আৰু এনেকৈ বৌহঁতৰ লগত অলপ সময় এনেকৈ কথা পাতিছোঁ। কথা পতাৰ পিছত এনেকৈ মানে ভিডিঅ' কৰিছোঁ, আপোনালোকক মানে দেখুৱাব চেষ্টা কৰিছোঁ। এনেকৈ বিয়াৰ মানুহবিলাক চাওকচোন বাৰু। ল'ৰাখিনিৰ কথা নকওঁ, আমাৰ মহিলাখিনিৰ কথা কৈছোঁ। কোনোবা মেকআপ নকৰাকৈ বিয়াত যায় নেকি বাৰু, জনাবচোন। আমি হ'লে অলপ হ'লেও মেকআপ কৰোঁৱেই কিন্তু দেই। এই মাইনাজনীক চাওকচোন কেনেকুৱা লাগিছে। এনেকৈ বহুখিনি সময় মানে চিনাকি মানুহবিলাকৰ লগত কটাইছোঁ, ভাল লাগিছে। বহুত মানুহ লগ পাইছোঁ। কইনাজনীৰ লগততো অলপ সময় বহিবই লাগিব ৰভাত, বিয়াত আহিছোঁ যিহেতুকে। আৰু এনেকৈ এতিয়া ভাত খাম, ভোক লাগিছে। তো ইয়াতে গৈ ভাত খাম, ৰখি আছোঁ। তাৰপিছত এতিয়া বাৰু ঘৰলৈ যাম, বেছি দেৰি নকৰোঁ। কালিও যিহেতুকে আছোঁ বহুত সময়। আৰু ফাইনেলি আহি মই এতিয়া ঘৰ পাইছোঁ। এতিয়া মুখ ধুই ফ্ৰেছ হৈ অলপ কাপোৰবিলাক চেঞ্জ কৰি অলপ ৰেষ্ট লৈছোঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই অলপ মৰম দিব বুলি আশা থাকিল। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।